হেল্ল' বন্ধুসকল, আপোনালোকে আধাৰ আৰু পান কাৰ্ড লিংক কৰিলে নাই? যদি কৰা নাই মোৰ ভিডিঅ'টো ভালদৰে চাই থাকক। মই আপোনালোকক শিকাম আজি আধাৰ আৰু পান কাৰ্ড লিংক কেনেকৈ কৰে। প্ৰথমতে আপোনালোকে আপোনাৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব। তাত আপুনি গুগলত লিখিব ই-ফিলিং। এইটো মই প্ৰথমতে লিখি লৈছিলোঁ, তাৰটোত মোৰ লিখাই আছে ই-ফিলিং 2.0 লিখি বুলি চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনাৰ প্ৰথম লিংকটোৱে আহি যাব, ইনকাম টেক্স ই-ফিলিং 2.0। তাত ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ লগে লগে আপোনাৰ আহিব ই-ভেৰিফাই আৰু লিংক আধাৰ। আপোনালোকে লিংক আধাৰত ক্লিক কৰি দিব। তাৰপিছত পেজটো অকণমান লোড হ'ব। তাৰপিছত আপোনাৰ ফৰ্মখন আহি যাব। ইয়াতে আপুনি দিব পান কাৰ্ডৰ নম্বৰ, তাৰপাছত ইয়াতে দিব আধাৰ নম্বৰ, তাৰপাছত ইয়াতে দিব আপোনাৰ নাম, তাৰপাছত ইয়াতে দিব আপোনাৰ মোবাইল নম্বৰ, তাৰপাছত এইটো ৰাইট চিন, তাৰপাছত এইটো ৰাইট চিন আৰু তাৰপাছত আপুনি লিংক আধাৰ।